हेलो गाइज वेलकम बैक टू आवर चैनल स्वागतम জানাইছো আজি আপোনাক মোৰ নতুন ভিডিঅ' লৈ আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগে মই মিদুল আজি গৈ আছোঁ ছয়গাঁৱলৈ নৃত্যবলৈ নৃত্য চাই দিয়া আমি যাই আছোঁ এটা সৰু সৰু কামত মানে সৰু সৰু বস্তু ডাঙৰ ডাঙৰ কাম এতিয়া আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁহে অলৰেডি মাজতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মোৰ বেমাৰৰ অকণ বেমাৰ হৈ আছে কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ' বনাব মই ওলাই আহিছোঁ আপোনালোকক মোক ছাপোৰ্ট কৰি দিয়ক আৰু যোৱা ভিডিঅ' মানে এই বুদ্ধ মনেষ্ট্ৰীৰ ভিডিঅ'টোত মই এটা আপোনালোকৰ সৈতে এই গেমৰ কথা কৈছিলোঁ যোনে চাগে ভিডিঅ'টো চোৱা নাই সেইটো ভিডিঅ'টো চাই কিনে সকলোৱে কমেণ্ট কৰিব আৰু গেমখনত পাৰ্টিচিপেট কৰাকেইটাই কমেণ্টত জনাব আই উইল বুলি ঠিক আছে এতিয়ালৈকে ইউ এনজয় কৰক হেল্ল' গাইজ মানে ৰাইজ বৰ্তমান আমি সাতপকলি পালোঁ মানে ৰামপুৰৰ দলংখন পাৰ হ'লোঁ ৰামপুৰৰ দলংখনত ধেৰ স্পীড ব্ৰেকাৰ আছে আমি স্পীড ব্ৰেকাৰ কাৰণৰ নাম আমি জেনেৰেল ল'ৰাবোৰে ৰাণুমণ্ডল স্পীড ব্ৰেকাৰ বুলি কওঁ মানে ধেৰ স্পীড এনেকৈ জাকৰি আহি থাকে স্পীড ব্ৰেকাৰ কেইটা এতিয়া আমি বৰ্তমান সাতপকলিৰ পৰা আমি ছয়গাঁও যাওঁ ছয়গাঁৱৰ বজাৰত যাম বজাৰ অলপ কৰিব আছে তেতিয়ালৈকে আপোনালোকে আমাক অলপ চাই থাকক এই ছয়গাঁৱক চাওক আপোনাৰ ইয়াতে বস্তু বনাইছে ইয়াতে ফিল্ডখন চাগে আধা মাৰাই গৈছে মানে ইয়াতে ল'ৰা ছোৱালীবিলাকে দৌৰিব আহিছিল সেইখন ফিল্ডৰ সেইটো চাইডে মানে আধা ৰাস্তাটোৰ কাৰণে কমি গৈছে চাগে বাকী ইয়াতে ৰাস্তাটো কনষ্ট্ৰাকশ্যন চলি আছে আৰু বহুত ধূলি যিহেতু মই কমপ্লিট আধা হেলমেটটো পিন্ধি আহিছোঁ মানে ফুল হেলমেটটো পিন্ধা নাই গতিকে ধূলিও বহুত পাই আছোঁ আৰু মুখখনত বালি সোমাই গৈ আছে বৰ্তমান মোৰ এতিয়া ৰাস্তাটো এনেকুৱা জাকা খাই যাই আছোঁ চুগাৰ থকা হ'লে পেচাব কৰা লাগিল এইটো বেলেগ কথা বহুত জাকাৰা গাই এইফালে আৰু ৰাস্তাবিলাক ইমান বহল কৰি আছে মানে কনষ্ট্ৰাকশ্যন চলি আছে একফালৰ পৰা গৈ থাকিব লাগে আধা কৰি চবফালে গৈ আছে ৰাস্তাবিলাক এতিয়া বৰষুণ দিলে মানে ৰাস্তাটো যাব নোৱাৰি ইমান পিছল হৈ যায় তথাপি আমি আৰু গৈ আছোঁ আৰু বাইক আৰু স্কুটি হ'লে পিছৰ ফালে হয় যিহেতু বাইকৰ নতুন টায়াৰ লৈ আছোঁ যাই আছে আৰু ধেৰ স্পীড ব্ৰেকাৰত জাগা আছে বৰ্তমান আমি ছয়গাঁও পালোঁ য'ত ৰাস পূজা হয় আপোনালোকেতো মোৰ ৰাসৰ ভিডিঅ'টো চাইছে চাগে এতিয়া এইখিনি জেগাই পালোঁ ৰাস হোৱা জেগা ৰাস মহোৎসৱ য'ত হয় বজাৰখন পাম এটা ছয়গাঁও মেইন চ'ক পালোঁ ইয়াক লগ পাই আছোঁ আপোনালোকক আমি বৰ্তমান ছয়গাঁও পালোঁ ছয়গাঁৱৰ আমি ভিতৰৰ ফালে আহিছোঁ ৰিতমে লৈ আহিছে বৰ্তমান মই জেগাখিনি চিনি নাপাওঁ নমাটি আমি আহিছোঁ নমাটিৰ ফালে ৰিতমে এতিয়া লৈ গৈ আছে মোক এতিয়া ড্ৰাইভিং ৰিতমে কৰি আছে মই পিছফালে বহি আৰাম লৈ আছোঁ ৰিতমে চলালোঁ আৰু ইয়াতে ছয়গাঁৱৰ চব গছবিলাক কাটি দিছে মানে এতিয়া বাইক লৈ হওক গাড়ী লৈ হওক আহিব নোৱাৰি ইমান গৰম কৰিছে আমি আৰু ধূলিটো ইমানে ধূলি সেই মোৰ মুখখন গ'লে ধূলি মানে কথা ক'ব নোৱাৰোঁ বালিবিলাক চবা যাই আছে কথা ক'ব নোৱাৰি ইমান বেয়াকৈ মানে পৰিছে মুখত কথাও ক'ব নোৱাৰি ভিডিঅ'টোতো বনাব নোৱাৰি আৰু চকুখিনি মেলিব নোৱাৰি এখন আইনাখন পেলালে দেখা নাপায় চশমাপাত পিন্ধিলে ধূলি সোমে মানে অপশ্যন নাই চকু মুজিটো গাড়ী চলাব নোৱাৰি এদিন মই মাৰ লগত ফুৰিব আহিছিলোঁ মানে কিবা এটা কামত আহিছিলোঁ গধূলিৰ সময়ত মা কৈ আছে যে এই মই গাড়ী ধৰিব নোৱাৰিলোঁ মানে চকুৰ পৰা পানী ওলাইছে ধূলিৰ কাৰণে আৰু মা চকু বন্ধ কৰি কিনে গাড়ী ধৰিছে হা এতিয়া গাড়ীখন চলাই আছিলোঁ মই যাতে ৰাতি সময় আছে চশমাও পিন্ধিব নোৱাৰোঁ এতিয়া গাড়ীখন চলাই আছিলোঁ মোৰ কেনেকৈ পানী ওলায় মা কয় তোৰ দুখ হৈছে নেকি কিবা এনি টাইম কান্দি থাকা আমি কান্দি থকা নাছিলোঁ আচলতে মোৰ সেনেকৈ চকুৰ পানী ওলায় মাত যেনেকৈ এদিন যাওঁতে ওলাইছিল মোৰ সদায় ওলায় চলাই থাকোঁ ন গাড়ী ধূলিও বহুত ৰাস্তা যিহেতু ঘৰৰ সৰু কাম হয় মোৰো সেইটো আনে সেনেকৈ কৰি থাকে গতিকে মই ঘৰত ৰাতিপুৱা সোনকালে উঠি কিনে গা পা ধুই কিনে বঢ়িয়াকৈ ৰেডি হৈ থাকোঁ ঘৰত জাষ্ট মা দেউতাকে ফোন মাৰিলে সেইটো কৰিব লাগে এনেকৈ কৰিব লাগে চবেই একফালৰ পৰা ষ্টাৰ্টিং কৰি যাওঁ একেবাৰে গোটেই দিনটো শেষ হোৱাৰ পিছতে মই একেবাৰে ৰেষ্ট পাওঁ ৰাতি আজিকালি গাইজ সোনকালে খোৱা হৈছোঁ আজিকালি মানে যিমানে কি টেনশ্যন নহওক নিজক যদি আপুনি সুখত ৰাখিব নোৱাৰে আপোনাক কোনেও সুধিব নোৱাৰে সেইটো কথা মনত ৰাখিব হাজাৰ আপোনাৰ গাৰ্লফ্ৰেণ্ড থাকক বা ঘৰৰ মানুহ ভাল নহওক আপুনি যদি নিজক সুখত ৰাখিব নোৱাৰে আপোনাক কোনেও সুখত ৰাখিব নোৱাৰে এইটো কথা মনত ৰাখিব এতিয়া বৰ্তমান এইফালে খেতি হয় পানী চাৰিওফালে পানী হৈ আছে
এভৰিৱেৰ ইজ পানী গাইজ, এভৰিৱেৰ ইজ পানী। জাষ্ট পানী, আমাৰ ওচৰত আগতে পানী হৈছিল, মানে আমি য'ত পুৰণি ঘৰত থাকিছিলোঁ সেইফালে পথৰ ফালে পানী হৈছিল, কোম্পানী একো নাছিল। আমি তাত গা ধুব গৈছিলোঁ, বহুত ধাৰ পানী। যেতিয়া আমতি চোৱাৰ মানে কাপোৰবিলাক ধুইছিল মাহঁতে, আমি মাহঁতক সহায় কৰিছিলোঁ। সহায় কৰি মানে সহায় কৰাটো জাষ্ট এটা বাহানা, মানে মদদ करने का तो सिर्फ बहाना था, हमको तो सिर्फ पानी में नहाना था, ऐसा কথা আছিল। আৰু আমি মানে তাতে গা ধুব গৈছিলোঁ ধুনীয়াকৈ। আমাৰ দাদা বা মোক সাঁতুৰিব শিকা কোনো মানুহ নাছিল, কিন্তু মই নিজে শিকিছোঁ। মই কিবা কিবি বস্তু বনাই শিকিছোঁ। এতিয়া কি সাঁতুৰিব জানো, এতিয়া মানে ইচ্ছা কৰিলেও মৰিব নোৱাৰোঁ পানী ডুবি, কাৰণ সাঁতুৰিব পাৰোঁ ওপৰতে ঠাই। বাৰু এতিয়া মৰা কোনো অপশ্যন নাই, বিষ খাব নোৱাৰি। এতিয়া আপোনালোকক খং কৰি দুখ বোলা বস্তুটো একো নাই, আছে যদিও সেইটো व्याख्या কৰিব নোৱাৰোঁ। मेरा खुद का दुख मैं बयां नहीं कर सकता, पानी खुद का दुख बयां नहीं कर सकता। अगर बयां कर दिया तो मैं जिया नहीं जा सकता। এই ৰাস্তাবিলাকো ভাল নহয়, ইয়াতো ৰাস্তা বনোৱাও নাই, তথাপিও ব্লক মাৰা ৰাস্তা তথাপিও মানে জাকাৰা বহুত খায় আৰু গাঁটা বহুত আছে। এইফালে গাঁটা কমকৈ আছে, আগফালে বহুত গাঁটা আছিল, কিন্তু সেইফালে আমি যোৱা নাছিল, মানে ভিডিঅ'টো দেখা নাছিলোঁ। এইফালে চাৰিওফালে পানী, ফিল্ডবিলাকত পানী হৈছে। এইবিলাক চাগে ল'ৰা ছোৱালীবিলাক খেলা খেলি জাল পাতিছে, লাঙি জাল পাতিছে, এইফালে হাঁহবিলাকে উমলি আছে। বাকী আমি আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। বৰ্তমান মই বহুত বকিলোঁ, অলপমান হৈছে মানে বহুত বালিবিলাক সোমাই আছে, তোৰ চবাত যাই আছে, অলপ সবাই পানী ঘূৰি ল'ম মই, তেতিয়ালৈকে ঘূৰি যাম আপোনালোকৰ। হেল্ল' গাইজ, বৰ্তমান আমি ছয়গাঁৱৰ পৰা উভতিলোঁ, মানে নিতামে অলপ গাড়ীখন জোৰকৈ চলাইছে, এইখন অলপমান ডিছবেলেঞ্চ হৈছে। ছয়গাঁৱৰ পৰা এই দুখন ল'লোঁ আমি, ওজন আছে দেই গাইজ। তাৰপিছত ভাতকেৰেলা কেইটামান লৈছোঁ আমি। বাকী ৰঙালাও আনাৰ কথা আছিল, আমি পাহৰিলোঁ। এতিয়া ঘৰতে জাষ্ট এটাই ক'ব লাগিব যে আমি নাপালোঁ লাও, আমি লাও নাপালোঁ। সঁচাই নাপালোঁ দিয়কচোন লাও, আমি সঁচাই লাও এই মিছা কথা নকওঁ। আমি আপোনালোকক ক'লোঁ লাওকেইটা আমি আনিব পাহৰিছোঁ, কিন্তু আমি নাপালোঁ বুলি ক'ম গাই। আপোনালোক খালি কমেণ্টটো নজনাব দেই, ঘৰত কৈ দিম বুলি, বেয়া কথা হ'ব তেতিয়াহ'লে। আমি এই দুখন আনিলোঁ, ভাতকেৰেলা কেইটামান আনিলোঁ, আৰু বাকী যিখিনি বস্তু আছে ডিক্কিত মানে বাইকত যিখিনি ধৰে আৰু সেইখিনি আছে। বাকী আমি এতিয়া ঘৰত যাব ওলাইছোঁ, বতাহ বহুত আৰু ধূলি বহুত, তাৰ কাৰণে আমি এইখিনিলৈকে ঘৰলৈকে যাওঁ আৰু বৰ্তমান। তেতিয়ালৈকে আপোনাৰ চাই থাকক। আমি এতিয়া দামবোৰত কিবা অলপ খাই ল'ম। আৰু এটা কথা দেই, ছয়গাঁৱত আহিছোঁ বুলি চবে কালে বেয়াকৈ কমেণ্ট নিদিব, মই ভাল কামত আহিছোঁ, এইটো ল'ব আহিছোঁ। বহুতে কমেণ্ট দিব পাৰে তো কিবা কিবি উল্টা পুল্টা কৈ। তেতিয়ালৈকে বাই বাই। গাইজ, আমি এতিয়া বৰ্তমান চাহ অলপ খালোঁ। ভিতৰত মোক বহুত ফ'ৰ্চ কৰিলে পেট ভৰা বস্তু খাব, কিন্তু বেমাৰ নমক, গতিকে বাহিৰৰ বস্তু মোক খোৱা নাই বা খাবৰো ইচ্ছা নাযায় তেলজাতীয় বস্তু। অলপ চাই খালোঁ বহুত জোৰ কৰাৰ কাৰণে। বুট গজা এইটো ইমান মিঠা মই নাখাওঁৱেই, নিত্যমতে খুৱাম জবৰদস্তি কৰি ফ'ৰ্চফুলি দিছে, কিন্তু মই ইমান মিঠা বস্তু নাখাবলৈ গমেই পায়। আজি আৰু মই ইয়াতে আৰু ডক্টৰৰ তাত যাওঁতে মোক কৈছে যে মোৰ চুগাৰ লেভেল কম হৈছে, মিঠা বস্তু বেছি খাব দিছে। গম নাপাওঁ, মোৰ মিঠা বস্তু খাব ইচ্ছা নাযায়। मैं करूँ तो साला केरेक्टर ढीला है। तो गाइस, আমি বৰ্তমান চাহ তাহ খাই ওলালোঁ। এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ। নিত্যমে জবৰদস্তি মোক কিবা নহয় কিবা খোৱালে। এতিয়া নিত্যমক থেংক ইউ কৰি কিনে তাৰমানে ঘৰত যাব ওলাইছোঁ। এইখন দুখন লোৱাত অলপ কষ্ট হৈছে। আমি যিহেতু দুচকীয়া বাহনত আহিছোঁ, অলপ কষ্ট হৈছে। এইকাৰণে এতিয়া বৰ্তমান আমি ঘৰত যাব ওলাইছোঁ মানে ওলালোৱে আৰু গাড়ী ষ্টাৰ্ট দিলোঁ। বাই বাই গাইজ, আমি ভিডিঅ' বনাই আছোঁ আপোনালোকক আগৰ ফালে। চাৰ্টৰ পকেটত নাই, গাড়ীখন ৰখি কিনে পকেটত ভৰাবই লাগিব ফোনটো এতিয়া। গাইজ, হেল্ল' ৰাইজ, বৰ্তমান আমি আহি পালোঁ, নিত্যমতৰ ঘৰ আহি পালোঁ। এইটো নিত্যমতৰ ঘৰ পাইছে মানে লগ আহি পালোঁ। বৰ্ডৰ বস্তুখিনি থ'লোঁ, এতিয়া মই নিত্যমে ঘৰত থৈ আহিব। এতিয়া ভিডিঅ' তাতে শেষ কৰিম আমাৰ ঘৰৰ সন্মুখতে। তেতিয়ালৈকে নিত্যম বহা তুমি ব'লা। চলো চলতে গাইছ। পিছফালে কিবা আহি আছিল। নামি কিনে ডাইৰেক্ট তুমি ক'বা ঘৰ আহি পালোঁ গাইজ, এতিয়া মই ঘৰত যাম। বাই বাই, লগ পাওঁ আপোনালোকৰ নেক্সট ভিডিঅ' দেই।
লাহেকৈ ৰখাই দিয়া মই নামি যাম গাইজ বেলেগক ধনী কওঁতে কওঁতে নিজৰ তিনতলাটো পাৰিছে গাইজ বৰ্তমান আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ময়ো ঘৰ পালোঁ আপোনালোকৰ নিজৰ ভিডিঅ'টো চাই কিনে যি কাম চাম আছে সেইখিনি কৰি লওক তেতিয়ালৈকে বাই বাই থেংক ইউ